নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এই নতুন চেনেলটোলৈ। আজি আমি গৈ আছোঁ কাজিৰঙা অৰ্কিড পাৰ্ক। এতিয়া আমি বোকাখাতত আছোঁ বৰ্তমান। $70 টকাকৈ দি দুটা টিকেট লৈ আমি দুজন ভিতৰলৈ সোমাই আহিছোঁ প্ৰথম। এতিয়া আমি প্ৰথম ইয়াতে সোমাম। বা ফুলৰ গোন্ধ মজা লাগি গৈছে, একদম কাহ মন একদম জোৰ কৰি যোৱা নিচিনা লাগি গৈছে আৰু এনেকুৱা মানে মজা গোন্ধ অলপ বেছি থাকে। ইয়াত ধুনীয়া ধুনীয়াকৈ ইয়াত সজাই থোৱা আছে। খাটাংপুৰ মটৰেল ডিষ্ট্ৰিক্ট NG হিল আছাম। আৰু এইখন হ'ল তেজপুৰ মিছনেৰী ৰেমিনাছ অন দ্য বামুণী হিলছ, তেজপুৰ ডিষ্ট্ৰিক্ট শোণিতপুৰ। এয়া বামুণীত। তাৰপিছত এয়া হ'ল দেখিছে। আৰু সৰগৌৰী ত্ৰিশূল গোলাঘাট ডিষ্ট্ৰিক্ট। সৰগৌৰী ত্ৰিশূল গোলাঘাট ডিষ্ট্ৰিক্ট। আৰু এয়া নুমলীগড়ত থকা বাবা থান, জৰাখণ্ড পাহাৰ বুলি কয়। প্ৰথমতে আমাৰ মণিকোট অসমৰ ক'ত ক'ত কি আছে। আচৰিত বস্তু এটা দেখি গ'ল। বেয়া কথা নুশুনিবা, বেয়া কথা নাচাবা আৰু বেয়া কথা নাপাতিবা। খালৈ মুচ এখন এইটো নিমখ থবলৈ ব্যৱহাৰ কৰা আগৰ অসম জাতীয় সংগ্ৰহালয়। প্ৰথমতে অসমীয়াৰ ৰেচম কাপোৰৰ ওপৰত প্ৰাকৃতিক ৰঙৰ প্ৰদৰ্শন। তাঁতৰ শাল।
শান্তশিষ্ট পৰিৱেশ আজি মানুহ কম আছে অনুগ্ৰহ কৰি হাতেৰে নাচক জাতীয় সংগ্ৰহালয়ত সোমাই এতিয়া ওপৰলৈ গৈছোঁ ওপৰলৈ বিহু ফাংচন ইয়াত প্ৰেক্টিছ হৈ আছে ফুলার বতর মধুর আছে আনন্দ যৌবন থাকে মানে নাচিবা গুনু নাহ পক্ষীর ঘুরাদি তাক ঘুরি ওই ঘুরাদি পাগলা মানুহ পাগলা কথা ঠাই ঠিক আছে এতিয়া আমি বনৌষধি বাগিচাত আছোঁ কি আমি কেকটাছ কি এইখন কি বুলি কয় কোনফালৰ পৰা সোমাই এখন ইফালৰ পৰা সোমাব লাগিব কোনফালৰ পৰা আগফালৰ পৰা সোমাই কেকটাছ পাৰ্কত আছোঁ ডিম্পুপুৰ ইয়াত হয় কথাটো হয় ইয়াত অলপ গৰমৰ অনুভৱটো অকণমান বেছি হয় মানে গৰমত থাকে নাই কেকটাছ গৰমত থাকে যে সেইকাৰণে মৰুভূমিতে হয় কেকটাছ পলিথিন দিয়া আছে কাৰণে বেছি অঁ সেইখনততো আৰু গৰম হ'ব কেকটাছ পাৰ্ক অৰ্কিড পাৰ্ক হয় কেকটাছ পাৰ্ক ৰাজাদো কি নাম হৈ গৈছে যে নাম লিখি থৈ গৈছে এইটো কেকটাছ ৰঙা নীলা কেকটাছো আছে নি মই আজিহে দেখিছোঁ বহুত বস্তু এটা দেখাম চাবলৈ ভয় খাই গৈছিলোঁ মোবাইলৰ কেমেৰাটো ওলাই আছে খালি বহুত দীঘল ৰেল এদাই নহ'ব এইফালে চালোঁ এদাই নহয় এবাৰটো সোমাইছোঁ মই ধেৰ হৈ গ'লোচোন হে বহুমুখীয়া হৈ গ'লোচোন খানা খাম এতিয়া Please come and take your seat. আছে 18টা মান আছে A few moments later. खत्म टाटा बाय बाय